APDCL ৱেবছাইটৰ জৰিয়তে আপোনাৰ মিটাৰৰ লগত লিংক থকা মোবাইল নম্বৰ বা ইমেইল আইডি কেনেকৈ আপডেট কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। সো বন্ধুসকল, মিটাৰৰ লগত লিংক থকা মোবাইল নম্বৰ বা ইমেইল আইডি চেঞ্জ কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব APDCL। APDCL সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহিব। ইয়াত লিখা আছে apdcl.org। আপুনি আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অফিচিয়েল হোম পেজটো এনেকৈ ওপেন হ'ব। বি এলাৰ্ট বি সেভ আপুনি ক্ৰজত ক্লিক কৰি দিব। তাৰপিছত আপুনি দেখা পাব পে ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল। আপুনি ইয়াৰ পৰা আপোনাৰ মিটাৰৰ বিল পে কৰিব পাৰিব। আপুনি ইলেক্ট্ৰিচিটি বিল আপুনি দেখিব পাৰিব কিমান আহিছে। তাৰপিছত আপুনি ইয়াৰ পৰা আপুনি নতুন কানেকশ্যন ল'ব পাৰিব, এপ্লাই নিউ কানেকশ্যন। সো বন্ধুসকল, কেনেকৈ মোবাইল নম্বৰ আপডেট কৰিব তাৰ বাবে আপুনি আপডেট মোবাইল নম্বৰ QIC তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কনজিউমাৰ নাম্বাৰটো দি দিব। কনজিউমাৰ নাম্বাৰ দিয়াৰ পিছত আপুনি কাৰ্টুনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সেই যিজনৰ নামত আপুনি এই মিটাৰটো আছে তাৰ ডিটেইলছ ইয়াত আহিব, তাৰ নামটো ইয়াত আহিব, মোবাইল নম্বৰ আহিব, ইমেইল আইডি আহিব। ইয়াত আধাৰ নম্বৰ আপুনি আপডেট কৰি দিব পাৰিব আৰু মোবাইল নম্বৰ যিটো আছে সেইটো আপুনি চেঞ্জ কৰি বেলেগ এটা নম্বৰ আপুনি দি দিব পাৰিব। তাৰপিছত আপুনি সাবমিটত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব পাৰিব বা ইমেইল আইডি আপুনি আপডেট কৰিব পাৰিব।